হেল্ল' গাইছ, আজি ভিডিঅ'টো মানে একদম মজা হ'ব কেলে আজি তাৰমানে চাই ডিলাৰ ফালৰ মানে এক্সপালছ চাই ডিলাৰ তিনিচুকীয়া চাই ডিলাৰ ফালৰ পৰা এই ডিলাৰটোৰ ফালৰ পৰা একদম ৰেলী এটা নিব মানে এক্সপালছ এই ভাইটিটো এক্সপালছ আছে ইয়াক ফোন কৰিছিলে তাৰপিছত মোক মানে মাতিলে ইয়ে মাতিলে যে ইয়াত হেৰি এটা আছে ৰেলী এটা আছে যাবি নেকি বুলি। এতিয়া মোৰতো এক্সপালছ বাইক নাই, এয়া আছে এক্সপালছ বাইক, ইয়াৰ মোক ডিলাৰৰ পৰা এখন এক্সপালছ দিব, সেইখন মানে ৰেলীটোত যাম। ৰেলীটো মেইন মটিভটো হৈছে মানে আপোনাৰ কি বাইকখন চলাই কেনেকুৱা পাইছে ফিডবেকটো দিব লাগে মানে। এতিয়া কি আৰু মইনো ক'ত ফিডবেক দিম, সিহঁতৰ পৰাই সুধিম আৰু সিহঁতে এক্সপালছ চলাই থাকে হয় নাই। তো ব'লক এই ৰাইডটোত গৈ থাকোঁ। আজি ঘৰৰ পৰা ভিডিঅ'টো নাই বনোৱা কেলে বৰষুণ দি আছিলে নাই একদম গোটেই বৰষুণ তিতি আছোঁ গোটেই। এতিয়া এই ৰেলীটোত যাওঁ আৰু ৰেলীটোত মানে যোৱাৰ আগতে কিবা কিবি দিব চাগে বেলেগ পিন্ধিবলৈ মটিভটোৰ কাৰণে, তো এইবোৰ পিন্ধি লওঁগৈ আৰু দেই। তো ডিলাৰ ফালৰ পৰা এইটো স্পৰ্টিংটো দিছে হিৰ' কোম্পানী, হিৰ' লগো আছে। এইটো চাওক টেক কণ্ট্ৰল লিখা আছে। তো দামটো চাওক 825 টকা, দামী স্পৰ্টিং দিছে। তো আৰু এটা দিছে এইটো বেষ্ট আই লাভ দ্য এক্সট্ৰিম লাইফ, তো এইটো লগাই ল'ব লাগিব আৰু। তো এতিয়া গেট আপটো চেঞ্জ কৰি ল'লোঁ, এইটো নতুনকৈ ফ্ৰী এটা চোলা দিছে আৰু পিন্ধি লৈছোঁ। চাই লওক চব এতিয়া ওলাই ল'লে আৰু চব নিজৰ নিজৰ বাইকত বহি লৈছে। এতিয়া ওলাই যাম আৰু ইয়াৰ পৰা। তো মোক প্ৰথমতে এক্সপালছ দিম কৈছিলে, কিন্তু এক্সপালছ ষ্টকত নথকাত এই এক্সট্ৰিমখনে লৈ লৈছোঁ। তো মই এখনে চলাম আৰু এতিয়া একদম ওলাই যাম আৰু এখনতে। বাকী এক্সপালছখিনি পিছফালে আছে, আমাৰ আগফালে এই দুখন আছে এক্সট্ৰিম দুখন। তো ওলাই গৈ থাকোঁ ব'লক। তো দাদাইদি ওলাই গ'ল, তো এজন এজনকৈ চব ওলাই যাম এতিয়া। অলপ দূৰ অহাৰ পিছত আৰু এতিয়া তেলটো ভৰাই দিম বুলি কৈছে হিৰ' ফালৰ পৰা। গোটেইখিনিকে এতিয়া ইয়াতে তেলটো ভৰাই দিব আৰু তেলটো ভৰাই লওঁ আৰু ন। ইয়াত তেল ভৰোৱা আছে, ভৰাব নালাগে ন, ডিলাৰৰ ফালৰ পৰা দিছে ন, তো তেল নভৰালেও হ'ব, ইয়াত পূৰা তেল ভৰাই থৈ দিয়া আছে। তো ডিলাৰৰ ফালৰ পৰা এক্সপালছ দিয়াৰ কথা আছিলে, কিন্তু এক্সপালছ বোলে ষ্টকত নাই, গতিকে এখনে দিলে এক্সট্ৰিমখন, এইখনকে চলাইছোঁ এতিয়া। দাদা এক্সপালছৰ যোনটো ৰাইডটো হৈছে, ৰাইডটো মটিভটো কি মানে মটিভটো কি? এইটোৱে হয় যে বাইকখন যেনেকৈ অফ ৰ'ডিং বুলি কৈছে, কম ৰেঞ্জত ভাল ফিচাৰ থকা বাইক এইখনৰ মানে আপোনাৰ কেনেকৈ চলাই কিনে ভাল পাইছে কাষ্টমাৰে, সেইটো জানিবৰ কাৰণে আমি এটা প্ৰগ্ৰাম ৰাখিছোঁ। আৰু আশা কৰোঁ যিমান আজিলৈকে আমি এক্সপাল বাইক বিকিছোঁ, সেই এক্সপাল বাইকৰ ফিডবেক ভাল পাইছোঁ। তথাপিও আজি এটা প্ৰগ্ৰামৰ মাধ্যমে আৰু আমি ভালকৈ জানিবৰ কাৰণে এটা এই প্ৰগ্ৰামটো ৰাখিছোঁ। অঁ মানে ফিডবেকটো ভালকৈ মানে কেনেকুৱা পাইছে কাষ্টমাৰে এক্সপালছখন? এক্সপালছ অহা কিমান দিন হ'ল? এক্সপাল অহা আমাৰ 2 ইয়াৰ্ছ। অঁ 2 ইয়াৰ্ছ হৈ গৈছে। 2 ইয়াৰ্ছৰ পিছত মানে ফিডবেকটো এখেতলোকে জানিব বিচাৰিছে হিৰ'য়ে। তো সেইকাৰণে এইটো ৰেলীটো ৰখা হৈছে আৰু। অ' ভাই এক্সপালছ যে হো ৰেলী বা ৰাইডত মানে এইটোৱে ভাল লাগে দেখিছেনে, একদম লাইনকৈ যায় যে, এইটো মোৰ মানে মজা লাগে বস্তুটো, এইটোৱে মেইন। এইটো ভাঙি গ'লে বেয়া লাগে কিন্তু। এক্সপালছ হিৰ' এক্সপালছ গোটেইখিনি এক্সপালছ মানে মাজতে অকল এক্সট্ৰিম দুখনমান আছে। ইয়াতে আহি ৰখি পিনে মানে ইয়াতে মিটিংখন আয়োজন কৰিছে আৰু কি হ'ল ইয়াত মানে মানুহখিনিয়ে কি প্ৰব্লেম পাইছে বাইকখনত, কি চলাই কেনেকুৱা লাগিছে, এই ফিডবেকখিনি ইয়াতে সুধিব আৰু। এতিয়ালৈকে প্ৰব্লেম পোৱা নাই, তেখেতে যেনেকৈ ক'লে ছিটটো কি বাইক চলাই আছিলে? এক্সপাল 4B ন? 4B ঠিক আছে, 2B চৰি 2B অঁ। ত' এইখন আপোনাৰ এপ্ৰুভৰ চলাই প্ৰব্লেমটো পোৱা নাই, তেখেতে যেনেকৈ ক'লে ছিটটো কমফৰ্টেবল হ'ব লাগিছিলে অলপ। বাকী হেণ্ডেল বাৰ মানে ধুনীয়া পজিশ্যনত আছে, মানে ধুনীয়া লং ৰাইডত মানে একো প্ৰব্লেম নহয় আৰু। 60-70 কিলোমিটাৰ যোৱাৰ পিছত মানে ষ্টাৰ্ট হৈ যায় মানে বিখাবলৈ, ৰখিব লাগে। বাকী বাইকখন কম দামত অফ ৰোড বাইক ঠিকে আছে, কিন্তু চবৰে অকল টিকা বিষ হয় নাই, অকল টিকা বিষটো মেইন, ছিটখনৰ প্ৰব্লেমটো আছে, টিকা বিষটো হয় আৰু সেইটোৱে। হিৰ' ফালৰ পৰা একদম ডাঙৰ লাঞ্চ বক্স এটা দিছে, কি আছে চাওঁ বাৰু। এইটো খুলিছা কি আছে ইয়াত দেখা জানো?
আপেল মেইন চব ৰাইডতে মোৰ আপেল থাকে আপেল দি দিছে ইয়াত তাৰপিছত কেক মাজা পানী বটল আৰু এইটো জেলি দিছে নেকি ইয়াত কি আছে চাওঁ একদম গৰম গৰম হৈ আছে দেই গৰম গৰম চিঙৰা দুটা আছে চিঙৰাটো খাওঁ বা চিঙৰাটো খালে গেছ হৈ যায় নেকি এইটো চচ বুলি খাব লৈছিলোঁ এই চিঙৰাৰ লগত চচ নহয় এইটো চেনিটাইজাৰ চেনি ফিডবেক দিয়াৰ পিছত খোৱা বোৱাৰ পিছত ফটো এখন লৈছে গ্ৰুপ ফটো এখন হিৰো ফিডবেকটো বা মজা আছিলে হিৰো চিঙৰাটো ফিডবেকটো কেনেকুৱা কাৰোবাৰ টিকা বিষত কিবা হৈছে নেকি বাটা চাটা ওলাইছে নেকি দাদা আপোনাৰ চুলিখিনি ভাল লাগিছে চুলিখিনি কেইবছৰ লাগিলে এনেকুৱা মতা 5 বছৰ লাগে 5 বছৰ মজা লাগিছে খালি পিছফালে চাই দেখিছে চুলি মজা তো এতিয়া আমি গৈ থাকোঁ দাদা বাই 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 বেয়া চেনে পাব দেই মেনি মেনি থেংকছ তোমালোকৰ কাৰণে দেই থেংক ইউ দাদা থেংক ইউ গৈ থাকোঁ দেই অ'কে